তোমাক আজি আহিলোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ আৰু এইটো চাওক কিমান ধুনীয়া পৰিৱেশ। আজি হৈছে দেওবাৰ। এইফালে এখন গেট আছে, এইফালৰ গেট আৰু বহুত মানুহ আহি আছে। এইটো ৰাস্তা আৰু এয়া পুখুৰী আৰু এইফালে পাহাৰ আৰু ভিতৰত আৰু ভাল লাগে। এয়া ৰাস্তাটো চালিয়া, এইফালে খানা চানা খাবলৈ ভোজনালয় আৰু এইফালে ৰাতি একচুৱেলি লাইট জ্বলি থাকে কিন্তু এতিয়া নাই আৰু কিন্তু ৰাস্তাটো ভাল লাগিছে। বৰষুণৰ বতৰ, এইখিনি পিছল কিন্তু এয়া ইয়াৰ ভিতৰত সোমাম এতিয়া। জোতা চেণ্ডেল খুলি সোমাই যাওক আৰু ইয়াত পানীখিনি কি ধুনীয়া চফা আৰু ইয়াত সোমাম এতিয়া। জয় অসম। এইটোৰ ভিতৰত চাওক কি ধুনীয়া পৰিৱেশটো, এইফালে উত্তৰ তেনেকুৱা আৰু এনেকৈ লগাই থৈছে ৱালত আৰু ভিতৰত সোমাওঁ। এইটো ভিতৰত এনেকুৱা আছে, কি ধুনীয়া চাৰিওফালে চব এইবোৰ শ্বহীদ। পূৰা ঘূৰিয়ে থাকিলে মানে পূৰা ঘূৰণীয়া আৰু পূৰা ভাল লাগে পৰিৱেশটো। শ্বহীদ স্মাৰকত এইখিনি চাওক, ইয়াত মূৰ্তি থৈ দিছে। এয়া ধুনীয়াকৈ নিৰ্মাণ কৰিছে এইবোৰ। মানে বহুত ধুনীয়া হয়। মানুহ আজি বহুত চানডে সদায় মানুহ। আৰু এইটো চাইডে এনেকুৱা এতিয়া গৈ আছোঁ ওপৰত উঠি। ওপৰৰ পৰা এইটো ভিউ দেখি পাই চাওক। এতিয়া গৈ আছোঁ ওপৰলৈ। এয়া উঠি পাইছোঁহি আৰু চাওক পূৰা ওপৰত উঠি দিলোঁ। এয়া পৰা এনেকৈ দেখিছোঁ। এইখন গেটেদি ইয়াত আছে জয় অসম।